মোৰ অনুভৱৰ একাঁজলি দলিচাখন আবদ্ধ হৈ পৰে পোৱা নোপোৱাৰ দোমোজাত। আশাৰ কিৰণে নৱ নৱ সৃষ্টিৰে গতি সলায়। সপোনৰ সমাধি ভাঙি কোলাহল জীৱনে পাখি মেলে সেউজীয়া মনটোত। হেঁপাহেৰে চাই ৰোৱা জীৱনৰ জীয়া যন্ত্ৰণাৰ সাক্ষী হৈ কিমান দূৰ আগুৱাই যাম নীৰৱে। সময়ৰ শিকলি ভাঙি শান্তিৰ অফুৰন্ত শক্তিয়ে সাহস দিয়ক প্ৰত্যেকৰে জীৱনত। উন্মুক্ত সময়ৰ নিৰ্জনতা ফালি সোণালী আভাসবোৰ হৃদয়তে সজীৱ হওক। বেদনাৰ সাগৰত উটি ভাহি নাওখনি যেন বহু দূৰলৈ গুচি যায়। হেঁপাহৰ সেউজীয়াবোৰত প্ৰাণ পোৱা নিৰ্মল ছবিটিয়েও যে কথা কয়। নজনাকৈ বুজাই যায় সকলো কথা। সৰলতাৰ চেক বুজি জীৱনে গতি সলায়। শৰীৰ হৈ পৰে কেতিয়াবা অসাৰ। ৰাতিৰ গভীৰ আকাশখনে বুজাই নিৰ্জনতাৰ বুকু ভেদি শান্তিৰ কঠীয়া কেনেকৈ সিঁচিব পাৰি। হেঁপাহৰ ৰাগিবোৰত জীৱনে নকৈ পোখা মেলক। জীৱনত জীয়াই থকাৰ অফুৰন্ত হেঁপাহে হতাশাবোৰ দূৰ কৰক। সৰল গতিৰে দূৰ দিগন্তলৈ লৈ যাওক আমাৰ সুন্দৰ মনবোৰ। ধন্যবাদ।